শিৱপুৰাণত উল্লেখিত অনুসৰি পৃথিৱীত সৰ্বমুঠ 12টা মূল জ্যোতিৰ্লিংগ আছে। এই জ্যোতিৰ্লিংগসমূহৰ ভিতৰত অন্যতম হৈছে গুৱাহাটীৰ পামহিত অৱস্থিত ডাকিনী পাহাৰত থকা ভীমাশংকৰ জ্যোতিৰ্লিংগ ধাম। শিৱপুৰাণ অনুসৰি নিজৰ ভক্তক ৰক্ষা কৰাৰ বাবে ভগৱান শিৱ যিবোৰ ঠাইত আৱিৰ্ভাৱ হৈছিল সেই ঠাইসমূহতে একোটা জ্যোতিৰ্লিংগ উৎপত্তি হৈছিল। কিন্তু ভীমাশংকৰ জ্যোতিৰ্লিংগৰ উৎপত্তিৰ ৰহস্য কি? গুৱাহাটীৰ পামহিত থকা এই জ্যোতিৰ্লিংগৰ নাম কিয় ভীমাশংকৰ হ'ল? এনেকুৱা কোন ভক্ত আছিল যাক ৰক্ষা কৰিবলৈ ভগৱান শিৱ ভীমাশংকৰ জ্যোতিৰ্লিংগ ধামত আৱিৰ্ভাৱ হৈছিল? সম্পূৰ্ণ কাহিনীটো কি? আহক আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে তাকেই জানিবলৈ চেষ্টা কৰোঁ। পূৰ্বতে ভীম নামৰ এজন ৰাক্ষস আছিল। তেওঁ আছিল মহাপৰাক্ৰমী। তেওঁ মানুহকে ধৰি পৃথিৱীৰ সকলো প্ৰাণীৰ ওপৰত বৰ উৎপীড়ন কৰিছিল। সেই ভীম ৰাক্ষস আছিল ৰাৱণৰ ভাতৃ কুম্ভকৰ্ণৰ পুত্ৰ। তেওঁৰ মাতৃৰ নাম আছিল কৰ্কটী। শ্ৰী ৰামচন্দ্ৰই যেতিয়া কুম্ভকৰ্ণক বধ কৰিছিল তেতিয়া ভীম ৰাক্ষসে মাতৃ কৰ্কটীৰ সৈতে সহ্য নামৰ এখন পৰ্বতত বাস কৰি আছিল। ভীম সেই সময়ত শিশু আছিল। বাল্যকালত এদিন ভীমে মাতৃ কৰ্কটীক সুধিছিল, হে মাতৃ, মোৰ পিতৃ কোন? তুমি কিয় ইয়াত অকলে বাস কৰি আছা? পুত্ৰ ভীমৰ কথা শুনি কৰ্কটী ৰাক্ষসীয়ে কৈছিল, বোপা, মই তোমাক বৰ ভাল পাওঁ। মই তোমাক সঁচা কথা কওঁ শুনা। লংকাৰ অধীশ্বৰ আছিল ৰাৱণ। তেওঁৰ কনিষ্ঠ ভাতৃৰ নাম আছিল কুম্ভকৰ্ণ। শ্ৰী ৰামচন্দ্ৰই লংকেশ্বৰ দশানন ৰাৱণ, কুম্ভকৰ্ণ আদি লংকাৰ মহাবীৰসকলক বধ কৰি ৰাৱণৰ দ্বিতীয় ভাতৃ বিভীষণক লংকাৰ ৰজা পাতিছিল। মই কিন্তু কোনোদিনে লংকা দেখা নাই। এসময়ত ৰাৱণৰ কনিষ্ঠ ভাতৃ কুম্ভকৰ্ণ বৰ্তমান আমি থকা এই পৰ্বতখনলৈ আহিছিল। বোপা ভীম, মোৰ এই কাহিনী বৰ দুখ লগা। মোৰ পিতৃৰ নাম কৰ্কট আৰু মাতৃৰ নাম আছিল পুষ্কহী। বিৰাট নামৰ ৰাক্ষস এজনলৈ মোক পিতৃ মাতৃয়ে বিবাহ দিছিল। মোৰ স্বামী বিৰাটকো শ্ৰী ৰামচন্দ্ৰই বধ কৰিছিল। স্বামীহীনা হৈ মই মহাদুখেৰে পিতৃ মাতৃৰ গৃহলৈ উভতি আহিছিলোঁ। সুতীক্ষ্ণ নামৰ এজন মুনিয়ে বনানীৰ মাজত তপস্যা কৰি আছিল। এদিনাখন মোৰ পিতৃ মাতৃয়ে বনানীত ভ্ৰমণ কৰি থাকোঁতে সেই সুতীক্ষ্ণক দেখা পাইছিল। মুনিক দেখা পাই মোৰ পিতৃ মাতৃয়ে তেওঁক ভক্ষণ কৰিব খুজিছিল। মুনিয়ে এই কথা গম পাই তেওঁ ক্ৰোধভাৱেৰে মোৰ পিতৃ মাতৃলৈ দৃষ্টি নিক্ষেপ কৰিছিল। মুনিৰ সেই তীক্ষ্ণ দৃষ্টিত মোৰ পিতৃ মাতৃ ভস্মীভূত হৈছিল। মই স্বামী আৰু পিতৃ মাতৃক হেৰুৱাই অকলেই এই পৰ্বতত বাস কৰি আছিলোঁ। সেই সময়ত ৰাৱণৰ কনিষ্ঠ ভাতৃ কুম্ভকৰ্ণ মোৰ ওচৰলৈ আহিছিল আৰু তেওঁ মোক পত্নীৰূপে গ্ৰহণ কৰিছিল। ইয়াৰ পিছত তেওঁ মোৰ সৈতে সম্ভোগ কৰি লংকালৈ পুনৰ গমন কৰিছিল। যোৱাৰ সময়ত তেওঁ মোক কৈছিল, মই এতিয়া দিগ্বিজয় কৰিবলৈ আহিছোঁ। মই এসময়ত আহি তোমাক লংকালৈ লৈ যাম। তুমি বৰ্তমান এই পৰ্বততে থকা। এই কথা কৈ তেওঁ মোক এৰি পুনৰ লংকালৈ গমন কৰিছিল। হে পুত্ৰ ভীম, তুমি সেই কুম্ভকৰ্ণৰ ঔৰসত মোৰ গৰ্ভত পুত্ৰৰূপে জন্ম লাভ কৰিছা। মোৰ এই দুৰ্ভাগ্য। মোৰ দ্বিতীয় স্বামী তথা তোমাৰ পিতৃ মহাবলী কুম্ভকৰ্ণকো ৰামচন্দ্ৰই বধ কৰিছে। মই তেওঁৰ মৃত্যুৰ খবৰ পাই মনত বৰ দুখ পাইছিলোঁ। তথাপিও তুমি জন্ম লাভ কৰাৰ বাবে তোমাৰ মুখখন দৰ্শন কৰি পৰম শান্তি লাভ কৰি ইয়াতেই বাস কৰি আছোঁ। এয়াই হৈছে মোৰ দুখৰ কাহিনী। মাতৃ কৰ্কটীৰ মুখেৰে সেই কাহিনী শুনি ৰাক্ষস ভীম ক্ৰোধিত হৈছিল। হৰিয়েই যে শ্ৰী ৰামৰূপে অৱতাৰ ধাৰণ কৰি ভীমৰ পিতৃ কুম্ভকৰ্ণক বধ কৰিছিল, সেই কথা জনাৰ পৰা ভীম ৰাক্ষসে সকলো সময়তে হৰিৰ কেনেকৈ অনিষ্ট সাধন কৰিব পাৰি সেই বিষয়ে চিন্তা কৰিবলৈ ধৰিলে। আৰু তেওঁ মনতে ভাবিলে, হৰিয়ে মোৰ মাতৃৰ দুজনকৈ স্বামীক বধ কৰিছে। মই যদিহে কুম্ভকৰ্ণৰ পুত্ৰ হওঁ তেতিয়া মোৰ পিতৃবধৰ প্ৰতিশোধ নিশ্চয় ল'ম। বালক ভীম ৰাক্ষসে তেনেদৰে ভাবি ব্ৰহ্মাৰ পৰা বৰ লাভ কৰাৰ উদ্দেশ্যৰে কঠোৰ তপস্যা আৰম্ভ কৰিলে। তেওঁ বহু বছৰ ধৰি কঠোৰ তপস্যা কৰা স্বত্তেও ব্ৰহ্মাদেৱে তেওঁক দেখা দিয়া নাছিল। তেতিয়া ভীমে এখন ভৰিৰ ওপৰত থিয় হৈ ঊৰ্ধ্ববাহুৰে সূৰ্যলৈ প্ৰণাম জনাই একেথৰে সূৰ্যলৈ চাই থাকি ব্ৰহ্মাক ধ্যান কৰিবলৈ ধৰিলে। তেনেদৰে বহু বছৰ কঠোৰ তপস্যা কৰাত ভীম ৰাক্ষসৰ মূৰৰ পৰা ভীষণ গৰম তেজ নিৰ্গত হ'বলৈ ধৰিলে। এই তেজ আগ্নেয়গিৰিৰ স্ফুলিংগৰ দৰে নিৰ্গত হৈ সৰগৰ দেৱগণৰ শৰীৰত পৰিল। এই ভীষণ গৰম তেজৰ উত্তাপত দেৱগণ অৰ্ধদগ্ধ হ'ল। এনে পৰিস্থিতিত দেৱগণে ভয় খাই ব্ৰহ্মাৰ ওচৰলৈ গৈ
তেওঁলোকক ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা কৰিলে। দেৱগণৰ অনুৰোধত ব্ৰহ্মাদেৱ ভীম সন্মুখত আৱিৰ্ভাৱ হ'ল আৰু তেওঁ ক'লে, হে ৰাভীম, মই তোমাৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈছোঁ। তোমাক কি বৰ লাগে কোৱা। ব্ৰহ্মাক দৰ্শন কৰি ভীমৰাক্ষসে সভক্তিৰে প্ৰণাম জনালে আৰু ক'লে, হে ব্ৰহ্মাদেৱ, আপুনি মোক এনে বৰ প্ৰদান কৰক যাতে মই মহাশক্তিশালী হৈ উঠিব পাৰোঁ। ব্ৰহ্মাদেৱে সেয়াই হওক বুলি কৈ অন্তৰ্ধান হ'ল। ব্ৰহ্মাৰ পৰা বৰ লাভ কৰি ভীমৰাক্ষস অতি শক্তিশালী হৈ উঠিল। ভীমৰাক্ষস মহাবলী হোৱা বুলি শুনা পাই সকলো দৈত্য দানৱ ৰাক্ষসে আহি তেওঁৰ শৰণাপন্ন হ'ল। সকলোৱে তেওঁক ত্ৰিলোকৰ ৰজা বুলি মানি ল'লে। সময়ৰ লগে লগে ভীমৰাক্ষস অহংকাৰী হৈ উঠিল। গতিকে তেওঁ স্বৰ্গ, মৰ্ত্য, পাতাল জয় কৰিবলৈ মন কৰিলে। প্ৰথমে তেওঁ মাতৃ কৰ্কটীৰ আশীৰ্বাদ গ্ৰহণ কৰি কামৰূপ ৰাজ্য আক্ৰমণ কৰিলে। প্ৰবল প্ৰতাপী ভীমৰাক্ষসে ৰজা কামৰূপক পৰাজিত কৰিলে আৰু তেওঁক তেওঁৰ পত্নীৰ সৈতে বন্দী কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিলে। কামৰূপ ৰাজ্য জয় কৰি ভীমৰাক্ষস কামৰূপ ৰাজ্যৰ ৰজা হ'ল। ৰজা হৈ তেওঁ সকলো প্ৰজাৰ ওপৰত নানাভাৱে উৎপীড়ন কৰিব ধৰিলে। ৰজা কামৰূপ আৰু তেওঁৰ পত্নী পৰম শিৱভক্ত আছিল। গতিকে দেৱাদিদেৱ মহাদেৱক আৰাধনা কৰিবলৈ ৰজা কামৰূপে কাৰাগাৰৰ ভিতৰতে মাটিৰে এটি শিৱলিংগ নিৰ্মাণ কৰিলে। প্ৰভু সদাশিৱে যাতে তেওঁৰ প্ৰজাসকলক ভীমৰাক্ষসৰ উৎপীড়নৰ পৰা ৰক্ষা কৰে, সেই প্ৰাৰ্থনা কৰি তেওঁ আৰু তেওঁৰ পত্নীয়ে শিৱলিংগটোক সেৱা জনাই দিনে ৰাতিয়ে শিৱ বন্দনা কৰিব ধৰিলে। ইতিমধ্যে ভীমৰাক্ষসে সমগ্ৰ পৃথিৱী জয়লাভ কৰি শেষত তেওঁ স্বৰ্গৰাজ্য আক্ৰমণ কৰিলে। ভীমৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি দেৱগণে স্বৰ্গৰাজ্য ত্যাগ কৰিলে। স্বৰ্গ জয় কৰি ভীমৰাক্ষস পূৰ্বতকৈ আৰু অধিক অত্যাচাৰী হৈ উঠিল। দেৱগণে ভীমৰাক্ষসৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ আশাৰে ভগৱান শংকৰৰ শৰণাপন্ন হ'ল আৰু তেওঁলোকে মহাদেৱক প্ৰাৰ্থনা জনাই ক'লে, হে পৰমেশ্বৰ, দেৱাদিদেৱ মহাদেৱ, আপুনি আমাক ৰক্ষা কৰক। দিনে দিনে ভীমৰাক্ষসৰ উৎপাত বৃদ্ধি হ'বলৈ ধৰিছে। তেওঁ ব্ৰহ্মাৰ পৰা বৰ লাভ কৰি ভীষণ অত্যাচাৰী হৈ উঠিছে। হে প্ৰভু, আপুনি তেওঁক বধ কৰি জগতৰ মংগল সাধন কৰক। দেৱতাসকলৰ প্ৰাৰ্থনা শুনি সদাশিৱে ক'লে, হে দেৱগণ, জগতৰ মংগল সাধন কৰিবলৈ মই অতি শীঘ্ৰে ভীমৰাক্ষসক বধ কৰিম। তোমালোক নিশ্চিন্ত হোৱা। এইবুলি কৈ সদাশিৱ অন্তৰ্ধান হ'ল। সিপিনে কাৰাবন্দী ৰজা আৰু ৰাণীয়ে কাৰাগাৰৰ ভিতৰত শিৱলিংগক পূজা কৰি থকা এজন কাৰাগাৰৰক্ষীয়ে দেখা পালে। তেওঁ গৈ কথাটো ভীমৰাক্ষসৰ আগত বিৱৰি ক'লে। কাৰাগাৰৰক্ষীৰ মুখেৰে সকলো কথা জানিব পাৰি ভীমৰাক্ষস ক্ৰোধিত হৈ পৰিল। তৎক্ষণাৎ তেওঁ কাৰাগাৰত উপস্থিত হ'ল আৰু গৰ্জন কৰি কামৰূপ ৰজাক ক'বলৈ ধৰিলে, হে ৰামৰ দাস কামৰূপ, তুমি শিৱক পূজা কৰিবলৈ সাহস ক'ত পালা? মোৰ ৰাজ্যত যদি কাৰোবাক পূজা কৰিব খুজিছা তেন্তে মোক পূজা কৰা, কাৰণ মই সৰ্বশ্ৰেষ্ঠ। গতিকে অতি শীঘ্ৰে শিৱ পূজা স্থগিত কৰা। ভীমৰ কথা শুনি কামৰূপে ক'লে, হে ৰাক্ষসৰাজ ভীম, শিৱ হৈছে মোৰ আৰাধ্য দেৱতা। তেওঁ পৰম দয়ালু। তেওঁ এদিন নহয় এদিন তোমাৰ কবলৰ পৰা আমাক ৰক্ষা কৰিব। মই তোক আৰাধনা নকৰাকৈ থাকিব নোৱাৰোঁ। কামৰূপৰ কথা শুনি ভীমৰাক্ষসে হাঁহি হাঁহি ক'লে, হে মূৰ্খ কামৰূপ ৰাজ, শিৱই তোমাক কেনেকৈ ৰক্ষা কৰিব? শিৱৰ নিজৰেই কোনো ঠিকনা নাই। তেওঁ হৈছে অঘৰী। ভিক্ষাৰ পাত্ৰ হাতত লৈ তেওঁ আনৰ ঘৰে ঘৰে ভিক্ষা খুজি ফুৰে। এজন ভিক্ষাৰীয়ে তোমাক কেনেকৈ সহায় কৰিব? আৰু যদিহে সঁচাই তেওঁ তোমাক ৰক্ষা কৰিব পাৰে তেন্তে মোৰ সৈতে তেওঁক যুদ্ধ কৰিবলৈ আহ্বান কৰা। নিজৰ আৰাধ্য দেৱতাক এইদৰে অপমান কৰা শুনি কামৰূপে ক'লে, হে ৰাক্ষসৰাজ, তুমি শংকৰৰ মহিমাৰ কথা নজনা বাবেহে এনে কথা কৈছা। প্ৰভু শংকৰে ইচ্ছা কৰিলে তোমাৰ দৰে এজন সাধাৰণ ৰাক্ষসক নিমিষতে বধ কৰিব পাৰে। কামৰূপ ৰজাৰ মুখৰ পৰা এনে কথা শুনি ভীমৰাক্ষস ক্ৰোধত জ্বলি উঠিল। তেওঁ কামৰূপক বধ কৰিবলৈ হাতত তৰোৱাল তুলি ল'লে আৰু কামৰূপ ৰজাক আক্ৰমণ কৰিলে। কিন্তু তৰোৱালখনে কামৰূপ ৰজাক আঘাত কৰাৰ আগতেই ভগৱান শিৱ তৎক্ষণাৎ আৱিৰ্ভাৱ হৈ তেওঁৰ ত্ৰিশূলডালেৰে সেই তৰোৱালখন খণ্ডন কৰিলে। সন্মুখত মহাদেৱক দেখা পাই ভীম আৰু অধিক ক্ৰোধিত হ'ল। তেওঁ এইবাৰ মহাদেৱৰ সৈতে যুদ্ধ কৰিব ধৰিলে। ভীমৰাক্ষস আৰু মহাদেৱৰ মাজত হোৱা যুদ্ধত বিশ্বব্ৰহ্মাণ্ডত প্ৰলয় সদৃশ পৰিৱেশৰ সৃষ্টি হ'ল।
ইয়াকে দেখি দেৱৰ্ষি নাৰদে শিৱক ক'লে, হে প্ৰভু, সেই ৰাক্ষসৰ সৈতে আৰু অধিক সময় যুদ্ধ নকৰি অনতিপলমে তেওঁক বধ কৰক, নহ'লে মহাপ্ৰলয় হ'ব। নাৰদৰ কথা শুনি জগতৰ মংগলৰ হকে প্ৰভু শংকৰে ক্ৰোধভাৱেৰে তৃতীয় চকু মেলি ভীম ৰাক্ষসৰ ফালে দৃষ্টি নিক্ষেপ কৰিলে। তেওঁৰ সেই চকুৰ পৰা ভয়ানক অগ্নি নিৰ্গত হ'ল আৰু সেই অগ্নিৰ প্ৰভাৱত ভীম ৰাক্ষস ভস্মীভূত হ'ল। ভীম ৰাক্ষস ভস্মীভূত হোৱাৰ পিছতো কিন্তু সদাশিৱ শান্ত হোৱা নাছিল। তেতিয়া সমগ্ৰ দেৱগণ আৰু কামৰূপৰ ৰজাৰাণীয়ে প্ৰভু শংকৰক প্ৰণাম জনাই ক'লে, হে কৃপাময় মহেশ্বৰ, আপুনি শান্ত হওক। জগতৰ কল্যাণ সাধন কৰিবলৈ আপুনি এই ঠাইত অৱস্থান কৰক। সকলোৱে এইদৰে প্ৰাৰ্থনা কৰাত প্ৰভু শংকৰ সন্তুষ্ট হ'ল আৰু তেওঁ ক্ৰোধ সম্বৰণ কৰি কামৰূপ ৰজাই প্ৰতিষ্ঠা কৰা শিৱলিংগটোত অন্তৰ্নিহিত হ'ল। পৰৱৰ্তী সময়ত সদাশিৱ অন্তৰ্নিহিত হোৱা শিৱলিংগটো ভীমাশংকৰ জ্যোতিৰ্লিংগ বুলি বিখ্যাত হৈ পৰিল। ভীম ৰাক্ষস আৰু প্ৰভু শংকৰৰ মাজত যুদ্ধ হোৱা বাবে সেই ঠাই ভীমাশংকৰ ধাম নামেৰে জনাজাত হ'ল। দৰ্শকসকল, এয়াই আছিল গুৱাহাটীৰ পামহিত অৱস্থিত ভীমাশংকৰ জ্যোতিৰ্লিংগৰ উৎপত্তিৰ কাহিনী। আজিৰ এই কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো আপোনালোকে ভাল পালে অনুগ্ৰহ কৰি লাইক বাটনটো প্ৰেছ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।